খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ এক পবিত্ৰ স্থান বা ঠাই হৈছে গীৰ্জাঘৰ বা চাৰ্চ। সেই গীৰ্জাঘৰলৈ তেওঁলোকে যায় আৰু তেওঁলোকৰ যিবিলাক সমস্যা সেইবিলাকৰ পৰা মুক্ত পাবলৈ প্ৰভু যীশুৰ চৰণত তেওঁলোকে চৰণ চুই আৰু আশীৰ্বাদ বিচাৰে। গতিকে আমিও আজি ওলালোঁ এক বিশেষ ঠাইলৈ যাবলৈ, যিখন ঠাই চেন্নাইত আছে। গতিকে আহকচোন বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি যাবলৈ ওলালোঁ সেইখন ঠাই, যিখন ঠাই এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। ওচৰত আছে এখন এয়াৰপৰ্ট, যিখনে তাৰ দৃশ্য আৰু ভাল কৰি তোলে। গতিকে আহকচোন বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই যাওক আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ। বন্ধুসকল, ফাইনেলি আমি পাই গ'লোঁ থমাছ মাউণ্টেইন চাৰ্চ। থমাছ মাউণ্টেইন চাৰ্চৰ ইয়াৰ এণ্ট্ৰেঞ্চ। গতিকে আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ আৰু যিবিলাক পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এনেকৈ আমি সোমাই গ'লোঁ চাৰ্চৰ ভিতৰলৈ, যি এক পাহাৰীয়া জেগা। সেইটো কাৰণে আমাৰ উঠিবলৈ বহুতো কষ্ট হৈছিল, কিন্তু সেই কষ্ট নেমানি আমি উঠি গ'লোঁ আৰু আপোনালোকক তাৰে কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিলোঁ। গতিকে ভিডিঅ'টো যদি ভাল পায় তেন্তে প্লিজ লাইক এটা কৰি দিব, কমেণ্ট কৰিব কেনে পালে আৰু পাৰিলে শ্বেয়াৰ কৰি দিব।